Good evening. Welcome to my YouTube channel. এখন হলো ভালে আছে কুখলে আছে এতিয়া মই আছো ধেমাজিত এটো হৈছে আমাৰ ৰুম ধেমাজিত আহিছিল মানে এটা কাহিনী হল মই কৈ আছো পিছত ভাইটিজন আছে সাবস্ক্ৰাইবাৰ দিও কিয় সাবস্ক্ৰাইবাৰ প্ৰথমতে মই কম দিনতে হল মই দেখাইছো ভিডিঅ হেখত কম মানে সো এতিয়া আহিলো এক্সাম দি আহিলো ভাত খাবলৈ ভাত নাই ৰুমত এটা এনেকুৱা বেড নিউজ সো দুখনা মোবাইল চোবাইল আমি টিভিলো এতিয়া মুখ চুখ ধুই বিন্দাছ ওলাছো কিবা এটা খাই আহোঁগে আৰু হোটেলত গৈ খাই পিনি ধেমাজিখন অকণমান চাওঁ মানে ধেমাজিখন মই যিটো দেখিছোঁ কিছুমান ভিতৰুৱা জেগা দেখা নাই চ' ধেমাজিখন অকণমান চাওঁ বুলি আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বঢ়িয়া এতিয়া লগৰ আমাৰ লগত ধেমাজি ট্ৰেইন ষ্টেচনলৈ আহিলোঁ চ' অকণমান সময় বহি যামগৈ আৰু ৰুমত सजना दी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं চ' আমি ৰুটি খাই আহিলোঁ বৰ্তমান ৰুটিটো খাই আহি ইয়াত বহিছোঁ ৰুটি খাওঁতে ভিডিঅ' নবনালে কাৰণে ভোক লাগি আছিলে চ' ৰুটিটো খাই দিলোঁ আৰু এতিয়া ইয়াত বহি ভিডিঅ' বনাইছোঁ বেলেগ এটা ৰুমত আহিলোঁ ভাইটি এজনৰ ৰুমত চ' এতিয়া বাইকখন মই যিখন এখন বাইক দেখাম সেই বাইকখন হ'ল আপুনি ষ্টাৰ্ট দি বাইকখন গিয়াৰ দিলে চলাব পাৰিব যদিহে আপুনি ষ্টেণ্ডাল নিদিয়ে ষ্টেণ্ডাল দি থাকিলে মানে বাইকখন ষ্টাৰ্ট হ'ব কিন্তু গিয়াৰ দিলেও নাযায় ষ্টেণ্ডাল অট'মেটিকেলি তোলাব লাগিব মানে তাত মানে চিগনেল দিয়ে আপোনাৰ বাইকখন ষ্টেণ্ডাল তোলা নাই ষ্টেণ্ডাল তুলিলেহে বাইকখন ষ্টাৰ্ট দি চলাই যাব পাৰিব সেইটো ধুনীয়া ফিচাৰ ষ্টাৰ্ট দিছে য়মা বাইক FZ250 মই দেখাইছোঁ বাইকখন ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় দেখা পাব চ' মোৰ মাজনী কৈছিলোঁ ভাইটি এজন ছাবস্ক্ৰাইবাৰ বুলি মোৰ এমাহ হৈছে চেনেলটো খোলা কিন্তু সি ছাবস্ক্ৰাইবাৰ মোৰ হৈ গ'ল এনেকৈ ভাইটি ওচৰলৈ আহিবা দেই মানে কি ইদিনা ইহঁতৰ ৰুমলৈ এইফালে আহা সেইদিনা মই ইহঁতৰ ৰুমলৈ আহিলোঁ ইহঁতৰ ৰুমত আহি মই বোলো ভাইটি মোবাইলটো দিয়াচোন মই ছাবস্ক্ৰাইবটো কৰি লওঁ বুলি মানে মোবাইলটো খুজিলোঁ কিন্তু নাই মোবাইলত মই এবাৰ খুজিলোঁ এইটো ভাইটি মানে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো খুজিলোঁ কি মোবাইলত খুজিলোঁ মোবাইলটো মোৰ নাম্বাৰটো চাৰ্চ কৰিলোঁ চেনেলটো চাওঁ নকোৱা চেনেল ছাবস্ক্ৰাইব কৰি আছে মানে ইমানে ছাবস্ক্ৰাইবাৰ হৈ গ'ল মানে দাদা ভিডিঅ'খিনি আগৰ পৰা চাওঁ মানে আগতে চাইছিলে বোলে মোবাইলত ল'ৰা ই মানে ট্ৰেভেল ভিডিঅ'বিলাক চাই চ' সেইকাৰণে মোৰ ছাবস্ক্ৰাইবাৰ হৈ গ'ল এমাহত ছাবস্ক্ৰাইবাৰ এটা লগ পাইছোঁ মানে হেণ্ডছেক এটা দিয়া এইটো ডাইৰেক্ট মানে ভিডিঅ'ত এতিয়া হেণ্ডছেক দিছোঁ এইটো একচুৱেলি মোৰ কালি ঘটনা ভিডিঅ'টো মই আজি বনাইছোঁ আৰু এইটো ভিডিঅ' মই কেতিয়া আপলোড দিওঁ মানে মোৰ এক্সাম হৈ আছে চ' আপলোড এইকেইটা নিদিম এক্সাম শেষ হওক তাৰপৰা আপলোড দিম মানে এডিটিং কৰিবলৈ টাইম লাগি যায়তো সেইটো কথা চ' ভিডিঅ'টো এতিয়া চাব যে বাইকখন মই দেখাইছোঁ কি বাইক মই দেখাম বাইকখন চাই থাকিব শেষলৈকে বঢ়িয়া দেখিছেনে ষ্টেণ্ডালৰ লগত এডাল ৱাৰ কানেক্ট কৰি থৈছে যাতে বাইকখনক সংকেত দিয়ে যে ষ্টেণ্ডাল পৰি আছে বা ষ্টেণ্ডাল উঠালে তুমি ষ্টাৰ্ট দিয়া ষ্টাৰ্ট দিলে নহয় ষ্টাৰ্ট দিয়া এতিয়া ষ্টেণ্ডাল পৰি আছে ষ্টাৰ্ট মানে কি নহয় বাইকখন আগলৈ নাযায় কানেক্ট হৈ আছে দেই তুমি সেই গিয়াৰ দি যোৱাচোন চাওঁ এইটো ষ্টাৰ্ট বন্ধ হৈ দিলে মানে ষ্টেণ্ডাল পৰি থাকিলে বাইকখন মানে নাযায় মানে ৰেষ্ট নকৰে ষ্টেণ্ডাল উঠাই দিওঁ এতিয়া ষ্টাৰ্ট দিয়া অফ কৰিব লাগিব অফ কৰিব লাগিব নি অফ কৰি দিয়া তেতিয়াহ'লে এতিয়া অন কৰা এতিয়া চেল্ফ দিয়া এতিয়া যাব নাই যাওঁ অকণমান যোৱা এতিয়া গৈছে ন ষ্টেণ্ডাল পেলাই দিওঁ আকৌ চাবি দিওঁ এতিয়া ষ্টেণ্ডাল দেখিলেনে অফ হৈ গ'ল মানে দেখালোঁ সেইখন হৈছে LZ250 ন ভাইটিয়ে কেমেৰা আগত ওলাবলৈ খুব প্লাছ কৰে মানে এতিয়া সি ক'ব মানে বাইকখন টোটেল সি কেছ দি আনিছে ন কিমান দি আনিছে কৈ দিওঁ একবাৰ কেছ 155 পৰিলে টোটেল 125 পৰিলে ন BS6 ভিডিঅ'টো মানে বাইকখন ভাইটি হয় মানে মই আজি লগ পালোঁ ধেমাজিত বোলো ভিডিঅ' এটা বনাই দিওঁ বঢ়িয়াকৈ চ' বনাই দিলোঁ ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব থেংক ইউ